হেল্ল' বন্ধুসকল, নমস্কাৰ। আজি ফ্ৰাইড ৰাইচ বনাবলৈ লৈছোঁ। প্ৰথম সকলোখিনি যোগাৰ কৰি লৈ কেৰাহীত অলপ তেল দি দিছোঁ। সাধাৰণভাৱে নিজে খাবৰ কাৰণে বনোৱা হ'ব, কোনো দোকানৰ কাৰণে বা ৰেষ্টুৰেণ্টৰ কাৰণে নহয়। তেনেদৰে বনোৱাও নাই। আপোনালোকে চাব পাৰে পিঁয়াজ দি দিছোঁ। পিঁয়াজটো দি অলপ সময় লৰাই দিব লাগিব। এতিয়া নিমখ অলপ, হালধি দি দিছোঁ আৰু অলপ সময় সিজাই এতিয়া যিখিনি মটৰ, কেঁচা মটৰ গুচাই থৈছিলোঁ সেইখিনি ইয়াত দি দিম। অলপ সময় ৰাখিব লাগিব, মটৰ যাতে ফাটি যায় তেলত। ফাটিবলৈ আৰম্ভ কৰিছে। এতিয়া বাকীবিলাকো কি কাটি থৈ দিছিলোঁ, গাজৰ, কেপচিকাম, বিলাহী সকলোখিনি দি পিনে অলপ সময় এইখিনি অলপ সময় সিজিবলৈ দিব লাগিব। একেবাৰে বেছি যদি সিজি যায় তেতিয়াও বেয়া হ'ব। মানে অলপ মিডিয়ামতকৈ অলপ বেছি সিজিব লাগে। এনেদৰে 2-3 মিনিট সময় সিজাব লাগিব। এতিয়াও হোৱা নাই বৰ্তমান। এইখিনি হয় মানে ভাতটো কেৰাহীত উলিয়াই থৈ দিছোঁ। ভাতটো অলপ ঠাণ্ডা হ'লে মানে ভাল ফ্ৰাইড ৰাইচৰ কাৰণে। মানে আগদিনাই যদি সিজাই থৈ দিয়া হয়, সিজাই ভালদৰে ঢাকি থৈ দিব লাগে। পাছদিনালৈ ফ্ৰাইড ৰাইচ যদি কৰিব লগা হয়, এতিয়া ভাতটো দি দিছোঁ। কেৰাহীখন অলপ সৰুকৈ হৈছে, 2জন মানুহৰ কাৰণে বনাইছোঁ। ভালদৰে ভাতটো অলপ মিক্স কৰিব লাগিব। ঘনে ঘনে হিলাই থাকিব লাগিব যাতে ভাতটো তলৰ ফালৰ পৰা দেই নাথাকে। আৰু গেছটো মিডিয়াম ফ্লেমত দিব লাগিব, একেবাৰে কমো নহয় বা বেছিও নহয়। লাহে লাহে হিলাই থাকিব লাগিব। গেছটো মিডিয়াম ফ্লেমত দিয়া আছে। এতিয়া আকৌ এবাৰ হিলাই দিওঁ। এয়া চাব পাৰে যিবিলাক চব্জি দিছিলোঁ এইবিলাক অলপ সিজিলে, গোটা গোটা হৈয়ে আছে। ইয়াৰ লগত যদি আপোনালোকে মাংস খায় বা কিবা পৰ্ক খায় দি দিব পাৰে, সিজাই কোনো কথা নাই। আমি একো দিয়া নাই, অকল ভেজিটেবল দিয়া হৈছে। তাত অকল মছলা জাতীয় একো দিয়া হোৱা নাই, অকল হালধি দিয়া হৈছে। আপোনালোকে যদি খাব বিচাৰে দিব পাৰে কম পৰিমাণে মছলা। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত মছলা দিবলৈও মন নাই,
সেইকাৰণে দিয়াও নাই। এটা কথা মন কৰিব, ফ্ৰাইড ৰাইচত অলপমান ঘি, দেশী ঘি দি দিলে খাবলৈ ভাল হয়। মই দেশী ঘি আনি থৈছোঁ। দেশী ঘিটো মাজত নহয়, যেতিয়া আপুনি গেছটো নুমুৱাই দিব, নুমুৱাই দিয়াৰ পিছত আপুনি আপোনাৰ পৰিমাণ অনুযায়ী বেছি ঘিটো দিব পাৰে। বেছি ঘি দি অলপ সময় সিজাই ৰাখি দিব লাগে। আমাৰ ফ্ৰাইড ৰাইচখিনি হৈ গৈছে। বহুত বেছি সিজিলেও ভাতটো টান হৈ যাব, খাবলৈ বেয়া হ'ব। সেয়া ঘি দি দিম এতিয়া অলপ। গেছ বন্ধ কৰি দিয়া হ'ল। এতিয়া দি অলপ সময় এতিয়া চাওক, এয়া আমাৰ ফ্ৰাইড ৰাইচ হৈ গ'ল। ইয়াৰ লগত আপোনালোকে আমলেট বা কিবা চব্জি যদি থাকে খাবও পাৰে, বা এনেদৰেও খাব পাৰে। এয়া আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। থেংক ইউ।